আজি যে দুপৰীয়া সাজটো নহয় মোৰ পচন্দৰ মতে বনালোঁ, কাৰণ মোৰ প্ৰিয় খাদ্যৰে আজি দুপৰীয়া সাজটো খালোঁ। ইমানেই ভাল লাগিলে কৈছোঁ নহয়। আৰু কিনো মোৰ প্ৰিয় খাদ্য, ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় গম পাব। পোনপ্ৰথমতে সকলোৰে নমস্কাৰ জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল আৰু আমাৰো ভাল দেই। এয়া হৈছে ৰাতিপুৱাৰ দৃশ্য। ভাত বনাবৰ কাৰণে পাকঘৰত সোমালোঁ ঠিকেই, আৰু ইমান গৰম পৰিছে নহয়, ভাত বনাবও মন নাযায় জানেনে। একো মানে গেছৰ ওচৰত আহিবই মন নাযায়। যি কি নহওক বনাবতো লাগিবই, খাবতো লাগিবই, নহয়নে বাৰু। হাজাৰ গৰম হ'লেওতো নোখোৱাকৈনো থাকিব পাৰিনে। সেইবুলি আহিলোঁ পাকঘৰত ভাত বনাবৰ কাৰণে, কিন্তু গেছটো নজ্বলাই হয়। লাইটাৰ দি মাৰি আছোঁ, নজ্বলে ভাবিলোঁ তলত অফ আছে নেকি। তলতো চেক কৰিলোঁ, নাই ঠিকেই আছে। চলাই কাঠিও দি মাৰিলোঁ, চলাই কাঠিটো নজ্বলিলে। মানে কি হৈছে জানে, মায়ে মানে আজি বাৰ্ণাৰ চাৰ্ণাৰ চব ধুইছিলে আৰু মানে নুশুকোৱাকৈ মানে মই লগাই দিছিলোঁ, সেইকাৰণে জ্বলা নাই। নজ্বলাৰ কাৰণে আকৌ বাহিৰত লৈ আহিলোঁ, ৰ'দত অলপ দি দিলোঁ, তেতিয়ালৈকে শুকাই যাব। আৰু ৰ'দটো ইমানেই কাঢ়া কৈছোঁ নহয়, মানে কাপোৰ ধুলে যে আধা ঘণ্টাতে শুকাই যাব। যি কি নহওক, এইফালে ছোৱালী এতিয়া স্কুল খুলিবলৈ টাইম হ'ল যে, সেইকাৰণে হোমৱৰ্ক লৈ বহি আছে দেখিছেনে। আৰু এইফালে মা ইমান ৰ'দত গৈ পিনে ঢেকীয়া শাক কেইটামানো বুটলি আনিলে, কিন্তু খাই বহুত ভাল লাগে। কষ্ট হয় বুটলিবলৈ, মানে ভাল লাগে কিন্তু বুটলি, কিন্তু ৰ'দৰ কাৰণে কষ্ট হয়। আৰু আজি বনাবলৈ লৈছোঁ মোৰ প্ৰিয় খাদ্য মাটিমাহ দালি। দেখিছে নহয়, এয়া মাটিমাহ দালি হয় কিন্তু দেই, মানে মেচিনত পিছা যে, সেইকাৰণে পূৰা মই কিন্তু এনেকৈ মেচিনত পিছা মাটিমাহ দালি খোৱা নাই, ফাৰ্ষ্ট টাইম খাম। যিহেতু আগতে আমি সৰুতে দেখিছোঁ মাহঁতে গোটাকৈ ভাজি পিনে পতাত পিছে, আৰু তেতিয়া মানে ফালা হয়, তেনেকৈ খাইছোঁ, কিন্তু এনেকৈ খোৱা নাছিলোঁ। মাটিমাহ দালি এইখিনি আনিছিলে ননদে, জানে মানে ননদে মই খাই ভাল পাওঁ বুলি, সেইকাৰণে তাই মোৰ কাৰণে বুলি লৈ আহিছিলে। এতিয়া মই তাত পানী দি দিলোঁ, পানী দি দিলোঁ, তাৰপিছত দিলোঁ আলু, যিহেতু আলু মায়ে পিটিকা কৰিব ক'লে। লগত দি দিলোঁ বিলাহী, পিঁয়াজ আৰু তেজপাত দিলোঁ, হালধি গুড়া দিলোঁ, জিৰা গুড়া দিলোঁ, জলকীয়া গুড়া দিলোঁ, লগতে নিমখো দিছোঁ দেই, নিমখ কিন্তু পাহৰা নাই। যিহেতু আৰু দালি বুলি ক'লে যে আমি এইবিলাক দিওঁৱেই, মানে এনেকুৱা নহয় যে মাটিমাহ দালিৰ কাৰণে দিছোঁ তেনেকুৱা। এইফালে মই চব যোগাৰ কৰি ল'লোঁ, আৰু এইফালে মায়ে ক'লে যে দিয়া ময়ে জ্বলাই দিওঁ। মই ক'লোঁ নহয়, বাৰ্ণাৰটো শুকাই গৈছে, এতিয়া জ্বলিব। বাৰ্ণাৰটো শুকোৱা নাছিলে যে, সেইকাৰণে জ্বলা নাছিলে। তাৰপিছত মায়ে জ্বলাই দেখিলে সঁচাকৈ জ্বলিছে। মই ক'লোঁ ৰ'দত দিয়াৰ কাৰণেহে জ্বলিছে, নহয়নে বাৰু, ৰ'দত নিদিলেনো ক'ৰ পৰা জ্বলিব। এইফালে মই বহাই দিলোঁ। এইফালে মোৰ কুকাৰত চিটি মাৰিবলৈও হৈছে। মই কিন্তু 3টা চিটি মৰাম দালিত। একচুৱেলি মায়ে কৈছিলে এটা চিটি মাৰিবৰ কাৰণে, যিহেতু আমাৰ কুকাৰটো অলপ প্ৰব্লেম যে, সেইকাৰণে মই 3টা চিটি মৰালোঁ। সেই লগতে ভাতো বহাই দিছোঁ। চিটি মাৰিলে এইফালে 3টা মাৰি ল'লোঁ। লগতে ভাবিলোঁ জলকীয়াকেইটা অলপ চফাই কৰি লওঁ, কাৰণ মানে জলকীয়াবিলাক আজিকালি যে ভেঁকুৰ টাইপ হৈ যায়, মানে বগা হৈ যায়। আৰু তেতিয়ালৈকে মোৰ দালি মানে অৱস্থাটো চাওঁ বুলি ভাবিলোঁ। দালি একেবাৰে গলি কৈছোঁ নহয়, দালিৰ লগতে আলুখিনিও গলি একেবাৰে আঠা হৈ গৈছে। আৰু আলুটো বোলে বহুত ভাল, কালি আনিছিলে, যোৱাকালি ৰাতি, মানে দোকানী দাদাজনে কৈছে এইটো বোলে হায়দৰাবাদী আলু হয়, বহুত টেষ্ট। আৰু একচুৱেলি সঁচাকৈ ৰাতি বনাইছিলোঁ যে বহুত ভাল লাগিলে খাই। আৰু এইফালে ঢেকীয়া শাক আৰু ভাতকেৰেলা মিলাই ভাজি কৰিম। আৰু এইফালে মই মাটিমাহ দালিখিনি ঘুটুনি মাৰি ল'লোঁ, ঘুটুনি নামাৰিলেতো নহ'বই। আৰু অলপ পানীও দি দিলোঁ। ভাবিলোঁ তাৰ আগতে আলু পিটিকাৰ কাৰণে মানে জলকীয়াখিনি ভাজি ল'ম, যিহেতু আমাৰ শুকান জলকীয়া নহ'লে আলু পিটিকা মানে ভাল নালাগে খাই। আমাৰ মানে কেঁচা জলকীয়া দি প্ৰায় কমেই খায়। যেতিয়া বেমাৰ আজাৰ হ'ব তেতিয়াহে মানে কেঁচা জলকীয়া দি বনোৱা হয়। কেঁচা জলকীয়াও দিয়া নহয়, কেঁচা পিঁয়াজো দিয়া নহয়। যি কি নহওক এইফালে ভাজা হৈ গৈছে। আৰু মোৰ যে মানে শুকান জলকীয়া ভাজা গোন্ধটো বহুত ভাল লাগে, এনেকুৱা লাগে যেন খাই দিম। কিন্তু আজিকালি মই খাব নোৱাৰোঁ। আগতে খুব খাইছিলোঁ কিন্তু শুকান জলকীয়া ভাজা, আজিকালি অলপ খোৱাৰ লগে লগে পেটত ধৰে। যি কি নহওক এইফালে মই শুকান জলকীয়াখিনি নমোৱাৰ পিছত পিঁয়াজখিনিও ভাজি ল'লোঁ আলু পিটিকাৰ কাৰণে, যিহেতু মানে আমি কেঁচা পিঁয়াজো নিদিওঁ কিন্তু দেই। আৰু মই কিন্তু ভাল পাওঁ কেঁচা পিঁয়াজ কেঁচা জলকীয়াৰে দি, কিন্তু আমাৰ ঘৰত মানে তেওঁ নাখায়, মানে বেয়া পায়। এইফালে অলপ তেলো উঠাই ল'লোঁ, গৰম তেল। মই পিঁয়াজখিনি আকৌ ৰঙাকৈ ভাজিছোঁ। ভাবিলোঁ সেইটো কেৰাহীতে দালিখিনি তেল মাৰি দিম। সেই তেল মৰাৰ কাৰণে মই এইফালে ৰচুন আগতেই মানে গুচাই ৰাখিছিলোঁ। এতিয়া অলপ থেতালি ল'ম। থেতালি দিলে মানে ভাল লাগে, মানে মিহিকৈ কাটি দিলে ইমান এটা টেষ্ট নোলায়, যিমান থেতালি দিলে টেষ্ট ওলায়। লগতে অলপ আদাও কাটি ৰাখিছিলোঁ, আদাখিনিও মানে থেতালি ল'লোঁ। এইফালে এতিয়া এইখিনি থেতালা হৈ গৈছে, এতিয়া মই নমাই ল'ম। আৰু লগতে কেঁচা জলকীয়া কেইটামানো ফালি দিলোঁ দালিত দিবৰ কাৰণে। আৰু দালিটোৰ কাৰণে মই কেৰাহীটো বহাই ৰাখিছিলোঁ। এইফালে তেলটো গৰমেই আছিলে, শুকান জলকীয়া কেইটামান দিলোঁ। লগতে এয়া আদা নহৰুখিনি যোনখিনি থেতালি ৰাখিছিলোঁ সেইখিনি দিলোঁ। এতিয়া ৰঙাকৈ ভাজি ল'ম। ভাজি হোৱাৰ পিছত দালিখিনি দি দিম। আৰু দালিখিনি ইমান ঘন হৈছে ন, আৰু দেখাত এনেকুৱা লাগিছে দালি অলপ হ'ব, কিন্তু দালিখিনি মানে মাটি দালি কৈছোঁ ইমানেই হৈ গৈছে নহয়, খায়ো শেষ কৰিব নোৱাৰিম। মানে আমি তিনিজন, বাবাটো নাখাবই, আমি তিনিজনে খাম। আৰু এইফালে অকণ মানে দালি বুলি ক'লেতো মান ধনিয়াটো লাগিবই, মান ধনিয়া নহ'লে মানে ভাল নালাগে, কিবা এটাই মানে কমি আধৰুৱা নিচিনা লাগে। যি কি নহওক এইফালে বাৰীত আহিলোঁ মান ধনিয়া পাম বুলি, কিন্তু বহুত বিচৰাৰ পিছতে দুটামান পালোঁ। ইমান লাগিছিলে নহয় মান ধনিয়া, কেনেকৈ যে নাইকিয়া হৈ গ'ল ন গমেই নাপালোঁ। একো এনেকৈ ভৰি গৈছিলে গোটেই বাৰীখনত। যি কি নহওক এইকেইটা পালোঁ, এতিয়া ধুই মেলি ল'ম ভালকৈ। এইখিনি এতিয়া মিহিকৈ কাটি পিনে দি দিলোঁ দালিত। আৰু কেঁচা জলকীয়াখিনি দিলোঁ, ফালি ৰাখিছিলোঁ সেইখিনিও দি দিলোঁ দালিৰ কাৰণে, মই একচুৱেলি কাটি ৰাখিছিলোঁ। এইফালে
আৰু দেখাত যে দালি কালাৰটো ইমান ধুনীয়া হৈছিলে নহয়, যেনেকৈ দেখাত মানে ধুনীয়া লাগিছে তেনেকৈ খায়ো ভাল লাগিলে। কিন্তু দেই যিহেতু বহুত দিনৰ মূৰত খালোঁ, মাটি দালি আমাৰ ঘৰত যে নাখায়েই, মানে এবাৰ খাইছিলোঁ বহুত দিনৰ মূৰত মাহঁতৰ ঘৰত খাইছিলোঁ, আৰু বিয়া হোৱাৰ পিছত ছেকেণ্ড টাইম খালোঁ মাটি দালি, কাৰণ আমাৰ ঘৰত নানেই। আৰু মই মাটি দালি খাব নোৱাৰোঁ আগৰ নিচিনা, কাৰণ মোৰ মানে অলপ ঠাণ্ডাৰ প্ৰব্লেম আছে। যেতিয়াবা ঠাণ্ডাৰ মানে বেমাৰৰ প্ৰব্লেম পালোঁ তেতিয়াৰ পৰা মাটি দালি খোৱা এৰি দিছিলোঁ। আৰু এইফালে মই মাটি দালিখিনি নমাই পিনে বহাই দিলোঁ ভাজিৰ কাৰণে কেৰাহী, আৰু এইফালে তাৰ আগতে ভাবিলোঁ আলু পিটিকাৰ কাৰণে মানে জলকীয়াখিনি থেতালি থৈ লওঁ, কাৰণ মানে মইতো ফেন চলাই পাকঘৰত কাম কৰোঁ, ফেনৰ অবিহনেতো কাম কৰিব নোৱাৰি। সেইকাৰণে মানে জলকীয়াখিনি যদি ভাজি থওঁ নহয় সেমেকি যায়, চ' মায়ে মানে গালি পাৰি থাকে। চ' সেইকাৰণে ভাবিলোঁ পিচি ৰাখি দিওঁ, কাৰণ পিচি থ'লে যে পিছত আৰু কষ্ট নহয়। চ' যিমানটো পাৰোঁ মানে চেষ্টা কৰিলোঁ মিহি কৰিবৰ কাৰণে, আৰু নিমখটো দিলে মানে মিহি ধুনীয়া হয়। কিন্তু দেই মই ইমান এটা থেতালা নাই, কাৰণ বেছি মিক্স নকৰোঁ কাৰণে। আৰু এইফালে মোৰ ঢেকীয়া ভাজিও অলৰেডি ৰেডি হৈয়ে গৈছে, আৰু এইফালে ভাবিলোঁ পিটিকাখিনি কৰিয়ে ৰাখি দিওঁ। আৰু দেখিছে নহয় একদম মানে আলুখিনি আঠাৰ কাৰণে মাটি দালি পূৰা লাগি গৈ আছিলে, আৰু মাটি দালিত দিয়াৰ কাৰণে আলুখিনি অলপ কালাৰটো ক'লা ক'লা হৈছে। যি কি নহওক এইফালে মোৰ আলু পিটিকাও ৰেডি। আৰু মই যে ভাত বনালে মোৰ পাকঘৰৰ অৱস্থা কি হয় আপোনালোকক অলপ দেখাওঁ বুলি ভাবিলোঁ। এয়া দেখিছে নহয় গোটেইখিনি অৱস্থা একদম মানে কৈছোঁ নহয় লেতেৰা পেতেৰা হৈ যায়, মানে আনচিজিল হৈ যায় চব। মানে মায়ে যে মোক এইটো কাৰণে কিমান গালি পাৰে নহয়, মই একচুৱেলি চিজিলকৈ কাম কৰিব নোৱাৰোঁ। মই মানে কৰা টাইমত মানে মই চিজিল কৰি থ'ব নোৱাৰোঁ। মায়ে মানে কয় যে কৰি থাকিব আৰু চিজিল কৰি থাকিব, মোৰ দ্বাৰা নহ'ব দেই। মই কিন্তু একেবাৰে কাম বন কৰিহে মই চিজিল কৰোঁ, তেতিয়া মানে ভাল লাগে। আৰু যি কি নহওক মায়ে নেদেখাৰ আগতে একদম পূৰা চাফ চাফাই কৰি ৰাখিলোঁ, একদম চকচকীয়া কৰি দিলোঁ। মায়ে কৈছে যেনেকৈ মই ৰাখিছিলোঁ ঠিক তেনেকৈয়ে ৰাখিবা। মায়ে মানে আজি পূৰা চাফা কৰিছে যে বাৰ্ণাৰ চাৰ্ণাৰ চব চাফা কৰিছিলে, গেছ চেছ পূৰা মুচি কাচি, চ' তেনেকৈয়ে ৰাখি দিলোঁ। মায়ে যেনেকৈ কৰিছিলে তেনেকৈ ৰাখি দিলোঁ। তাৰ আগতে ভাবিলোঁ আপোনালোকক এইবিলাক দেখাই দিলোঁ লাষ্ট এবাৰ। চ' এইফালে দালিখিনি কালাৰ দেখিলে নহয় ইমান ধুনীয়া হৈছে। আৰু এতিয়া মায়ে ক'লে যে পাকঘৰ চাফা কৰি চকচকীয়াকৈ পাকঘৰটো মুচি ৰাখিব। চ' এয়া মুচিব লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব দেই। চ' বাই।